हेलो एवरीवन मोर चेनेलर आरो এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে বুলি। আৰু আজি আবেলিৰ সময়ত বনাবলৈ লৈছো এয়া সেৱাই আৰু সেৱাইখিনি বনাও আৰু ভাবিছো ভিডিঅ' এটাও বনাই দেখাই দিও আপোনালোকক কেনেদৰে বনালো। তেতিয়ালে চাই থাকিব ভিডিঅ'টো সকলোকে। এয়া সেৱাৰ পেকেটটো এনেদৰে কাটি ললো, কাটি এইখিনি উলিয়াই লওঁ। গোটেইখিনি উলিয়াই ললো প্লেট এখনত। এতিয়া এইখিনি ভাজি লম। আৰু এয়া দিলো 1 চামুচ ঘিউ কেৰাহীত। আৰু এটা কাজু দি দিম ইয়াৰ লগত। আৰু ইচ্ছা কৰিলে খিচমিচো দিব পাৰে, কিন্তু মই খিচমিচ দিয়া নাই। আৰু এয়া চেনি আৰু গুড় দিছো। আৰু এতিয়া মই চেনি আৰু গুড়খিনি দি ভালদৰে এইখিনি মিক্স কৰি ইয়াতে অলপ অলপকৈ গৰম গাখীৰ দি দিম। আৰু গাখীৰখিনি দিলে এনেদৰে শুই যায়, সেইকাৰণে অলপ অলপকৈ দি এনেদৰে সিজালৈকে মই হ'বলৈ দিম। আৰু এয়া অকণমান সিজিব দিম, তাৰপিছত আকৌ দিম অলপ গাখীৰ। এয়া ধুনীয়াকৈ সিজিয়ে গৈছে, গাখীৰখিনি দিয়াৰ লগে লগে সিজিয়ে যায়। আৰু এতিয়া মোৰ সেৱাইখিনি ৰেডি হৈ গ'ল। এতিয়া শেষত অলপ গাখীৰ থৈ দিছিলোঁ আৰু শেষত এইখিনি দি দিলোঁ। আৰু গেছটো অন কৰাই আছিল যিহেতুকে গাখীৰখিনি আকৌ শুহিয়ে গ'ল। আৰু এতিয়া এনেদৰে গাখীৰখিনি দিয়াৰ পিছত মোৰ সেৱাইখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া ইয়াতে দি দিম ঘি অলপমান। গাখীৰ অলপমান আছিল আৰু ঘি দি দিছোঁ শেষত অলপমান। আৰু গাখীৰ আৰু অলপ লাগিছিলে, গেছৰ ফ্লেমটো অন কৰাই থাকিলে, সেইকাৰণে মোৰ শুকায়ে গ'ল গাখীৰখিনি। আৰু এতিয়া সেৱাইখিনি ৰেডি হৈ গ'ল। আৰু এয়া সেৱাইখিনি অলপ শুকান হ'ল, গাখীৰ কম হ'ল। আৰু অলপ গাখীৰ বেছি হ'লে অলপ পনীয়া টাইপৰ হয়। আৰু এনেদৰে খাই ভাল লাগে, এনেদৰে বনালেও ভাল লাগে খাই, গাখীৰ যিহেতুকে দিছোঁ। আৰু এনেদৰে আমি বনাই আবেলিৰ সময়ত খালোঁ চাহৰ লগত। কেনেকুৱা পাইছে ৰেচিপিটো কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব।